তেখেতসকল আমাৰ মাজত বা এই যি গান্ধী মৈদান খেলপথাৰৰ বাকৰিত আহি উপস্থিত হৈছে আৰু এনেদৰে আনুষ্ঠানিকভাৱে পুৰস্কাৰসমূহ বিতৰণ কৰি থকা হৈছে। মই সুন্দৰকৈ দেখুৱাইছোঁ। দাদা ক'ৰ পৰা আহিছে? কাকৈজনা ঠাকুৰণীপাৰা। আপুনি এইখন লাভ কৰিছে উপহাৰ কুপনৰ খেলত, বঙাইগাঁও উপহাৰ কুপনৰ খেলত। অনুভৱ কেনেকুৱা? বহুত ভাল লাগছে। ভাল লাগছে। कौन है ये लोग? এইবোৰে ভাগ্য বুলি ভাগ্য। আমাৰ এখন কপাল নেকি নে চোতাল? চোতালো যি চোতাল, একেবাৰে বন গুটি উঠা চোতাল। লোকে আকৌ লোকৰ সেই কোৰ মাৰিলেও কিবা সোণৰ মূৰ্তি পাব। আমাৰ নাই, আমাৰ সেই কোৰ মাৰিলে শিল গুটিহে ওলাব। এখন কপাল নহয়, চোতাল বন গুটি উঠা চোতাল।